নমস্কাৰ। প্ৰকাশ PS ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৰহাট অৱস্থিত হাতীগড়ৰ এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ আজি আপোনালোকক চেষ্টা কৰিম। ব'লকচোন আজি ভিডিঅ'টো অকণমান উপভোগ কৰোঁ। মই আহি হাতীগড়ত উপস্থিত হৈ লগৰ দুজনক ইয়াত লগ পালোঁ। আহকচোন তেওঁলোকৰ লগতো অকণমান কথা পাতোঁ। প্ৰকাশ PS ব্লগলৈ তোমালোকক স্বাগতম জনালোঁ। আজি মোৰ প্ৰথমটো ভিডিঅ'। তোমালোকক ইয়াত লগ পাই ভাল লাগিলে। তোমালোকে কি ক'বা? অকণমান দুই এষাৰ ক'লে ভাল লাগিব। আপোনাকো লগ পাই ভাল লাগিলে। এটা হাতীগড়ৰ সুন্দৰ পৰিৱেশ। আমিও সদায় আবেলি আহি ইয়াতে অলপ দেৰি মানে সময়টো কটাওঁহি। এটা সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব। প্ৰকাশে আপোনালোকক দেখাই যাব। লগতে আপোনালোকে প্ৰকাশৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, উপভোগ কৰি যাব, তাক সহযোগিতা কৰিব যাতে চেনেলটি আগুৱাই নিব পাৰে। ধন্যবাদ। আৰু মোৰ লগত আৰু এজন বন্ধুক ইয়াতে লগ পালোঁ। এয়া চুম্পি, প্ৰাঞ্জল বৰা। তুমি কি ক'বা? ধন্যবাদ প্ৰকাশ, তোমাক লগ কৰি ভাল লাগিলে। আমি সদায় এনেকৈ প্ৰায় বন্ধ বাৰত আড্ডা এটা মাৰোঁ আৰু দুজন তিনিজন মিলি। একদম মুকলি, মন্দিৰ আছে ওচৰতে আৰু গছ গছনি, খুব ধুনীয়া পৰিৱেশ। আৰু যোৰহাটৰ খুব ওচৰতে হাতীগড়। তাৰপৰা প্ৰকাশ ব্লগ চেনেলটো সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব আশা ৰাখিলোঁ। আৰু প্ৰকাশক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমিও লগ পালোঁ বহুত দিনৰ মূৰত, ভাল লাগিলে। ধন্যবাদ। হয়, ইয়াত আহি মই আৰু ভাইটি এজনক লগ পালোঁ। হয়, নমস্কাৰ। প্ৰকাশ PS ব্লগলৈ তোমাক স্বাগতম জনাইছোঁ। হয়, এইটো মোৰ নতুন চেনেল, গতিকে তুমি কি ক'বা চেনেলটোৰ বিষয়ে? হয়, এক নতুন প্ৰচেষ্টাৰে প্ৰকাশ PS ব্লগ চেনেলটো আৰম্ভ কৰা হৈছে আৰু সকলোকে এইটোৱে কামনা কৰিছোঁ যে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ। হাতীগড় শিৱ মন্দিৰত উপস্থিত হৈছোঁহি। হাতীগড় শিৱ মন্দিৰ স্থাপিত হৈছিলে 30/1/2000 চনত। গতিকে আহকচোন আমি মন্দিৰৰ সবিশেষ উপভোগ কৰোঁ। হয়, মই আহি মন্দিৰৰ সম্পাদক ডাঙৰীয়াক লগ পালোঁ। আহকচোন তেওঁৰ মুখৰ পৰা মন্দিৰটোৰ বিষয়ে দুআষাৰ আমি জানো। হয়, মোৰ এইটো নতুন ইউটিউব চেনেল প্ৰকাশ PS ব্লগ, তালৈ আপোনাক স্বাগতম জনাইছোঁ। গতিকে মন্দিৰটো আমি এটা পৰিৱেশ দেখুৱালোঁ। আপুনি মন্দিৰটোৰ বিষয়ে যদি দুআষাৰ কৈ দিয়ে তেতিয়া অকণমান ভাল হ'ব। আমাৰ এই হাতীগড় শিৱ মন্দিৰ ঐতিহাসিক আহোম ৰজাৰ দিনত এই হাতীগড়টো নগাপাহাৰৰ পৰা আহি এইখিনিতে ছিগি এইখিনিতে হাতী ধৰিছিল। কিন্তু এই জেগাকণ তেতিয়াৰ পৰাই আমাৰ খিয়াল আছে আৰু আমাৰ এই অঞ্চলতে বহুতখিনি চিদ্দিখোৱা মানুহ, যেনেকৈ ভাং খোৱা মানুহ আছিলে, তেওঁলোকে মতলব কৰি বহুত কষ্টৰে শ্ৰৱণ কীৰ্তন কৰি দান বৰঙণি বিচাৰি এই শিৱ মন্দিৰভাগ 2000 চনৰ 31 জানুৱাৰী দিনাখন ইয়াত এগছ চাকি জ্বলিছে। সেই চাকি গছৰ পৰাই আজি 20 বছৰ পৰ্যন্ত এই মন্দিৰভাগ এনেকৈ লাহে লাহে সকলোৰে ৰাইজৰ দান বৰঙণি আৰু আমাৰ ইয়াত যিসকলে সহায় সহযোগ দিছে তেখেতসকলৰ ফল পায়। তেখেতসকলেও আহি ইয়াত আমাৰ দান বৰঙণি জনাই সকলোখিনি দি মেলি আমাৰ ইয়াত ৰাইজৰ সহায় সহযোগতে ইমানখিনি আগবাঢ়ি আমি যাব পাৰিছোঁ। আৰু এনেকৈ আমাৰ 3 দিনীয়া কেতিয়াবা শিৱৰাত্ৰি হয় আৰু শিৱৰাত্ৰিত পহিলা দিনা অধিবাস, দ্বিতীয় দিনা শিৱৰাত্ৰি, তৃতীয় দিনা সবাহ আৰু ভাওনা হয়। এইবিলাক আমি 3 দিনীয়াকৈ পৰিচালনা কৰোঁ। আৰু আমাৰ প্ৰতিষ্ঠা দিৱস বুলি 2000 চনৰ জানুৱাৰী 30 তাৰিখটো আমি ইয়াত প্ৰতিষ্ঠা দিৱস হিচাপে অনুষ্ঠুপীয়াকৈ পালন কৰি থৈ দিওঁ। সেই নাম প্ৰসংগ হয়, সেই নামতে আমাৰ সকলোৱে সদস্যই সেৱা কৰে
আৰু সেই উদ্দেশ্যেই আমি সেই প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই আজি ইমানতে বিদায় মাগিছোঁ। গতিকে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।